Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। So আজিৰ ভিডিওটো আমাৰ ৰিলেটেড হ'ব ভিটামিন ৰিলেটেড ভিডিও হ'ব যেটো আপোনালোকৰ প্ৰত্যেকটো এক্সামত আপোনালোকে কোৱেশ্চন দেখিবলৈ পায়। সেন্ট্ৰেল গভৰ্নমেন্টৰ এক্সাম হওক या আপোনালোকৰ ষ্টেট গভৰ্নমেন্টৰ এক্সাম হওক ভিটামিনৰ অভাৱত কি বেমাৰ হয় লগতে এই ভিটামিন বিলাকৰ সাইন্টিফিক নেম কি হয় এই গোটেই এই ভিডিওৰ A to Z আপোনালোকক আলোচনা কৰা হ'ব লগতে ট্ৰিকৰ সহায়ত আলোচনা কৰা হ'ব আৰু আপোনালোকে অতি সহজতে এই ভিটামিনৰ সাইন্টিফিক নেম আৰু আপোনালোকে যি এই ভিটামিনৰ অভাৱত যি বেমাৰ হয় এই গোটেইখিনি আপোনালোকে মনত ৰাখিব পাৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। Simply এতিয়া আমি সাইন্টিফিক নেম চাম যেহেতু বহুতো সেন্ট্ৰেলৰ এক্সামত ভিটামিন বিলাকৰ সাইন্টিফিক নেম খুদি দিয়ে সো আমি এই সাইন্টিফিক নেম বিলাক জনাও অতি দৰকাৰ। সো এই সাইন্টিফিক নেম আপোনালোকে মনত ৰখাৰ সহজ ট্ৰিক এটা হ'ল ৰথ এক ট্ৰফি। সো ইয়াক আমি কেনেকৈ ইউজ কৰিম এইটো চাই ল'ব। সো ৰৰ পৰা আপোনালোকৰ ভিটামিন এৰ সাইন্টিফিক নেম হ'ব ৰেটিনল। তেনেকৈ থৰ পৰা ভিটামিন B1 সাইন্টিফিক নেম হ'ব থাইমিন। তেনেদৰে আপোনালোকৰ এৰ পৰা ভিটামিন চিৰ ৰাসায়নিক নেম হ'ব এক্সৰবিক এচিড। তেনেদৰে ৰথ এ ক এতিয়া ক আহিব। সো কৰ পৰা আপোনালোকৰ ভিটামিন ডিৰ ৰাসায়নিক নেম হ'ব কেলচিফেৰল। সো ভিটামিন ডিৰ ৰাসায়নিক নেম হ'ল কেলচিফেৰল। সো আমাৰ সিম্পলি ট্ৰিক ইউজ কৰিলোঁ কি ইউজ কৰিলোঁ ৰথ এ ক ইয়ালৈ কি হ'ল এতিয়া ট্ৰ আহিছে। এতিয়া আমাৰ সিম্পলি ট্ৰ থাকি গৈছে। সো এই ট্ৰৰ পৰা হ'ব আমাৰ ভিটামিন ইৰ সাইন্টিফিক নেম। সো ভিটামিন ইৰ সাইন্টিফিক নেম কি হ'ব ভিটামিন ইৰ সাইন্টিফিক নেম টেকোফেৰল হ'ব ভিটামিন ইৰ সাইন্টিফিক নেম। সো এইটো ট্ৰৰ পৰা ওলাইছে। তেনেদৰে ৰথ এ ক ট্ৰফি এতিয়া ফি থাকি গৈছে। সো এইটো ফি হ'ব ভিটামিন কেৰ ৰাসায়নিক নেম। সো এইটো হ'ব ফাইটোমেনোডাইন। সো এইটো ইয়াৰ ৰাসায়নিক নেম হ'ব যদি প্ৰনাউন্সিয়েশ্যন ভুল হৈছে আপোনালোকে চাই ল'ব। সো এনেদৰে আপোনালোকে ভিটামিন এই গোটেই ভিটামিনবিলাকৰ আপোনালোকে সাইন্টিফিক নেম মনত ৰাখিব পাৰিব। সো সিম্পলি ৰথ এক ট্ৰফি। সো ৰ হ'লে ভিটামিন এৰ ৰেটিনল ভিটামিন এ। তেনেদৰে থ হ'লে থাইমিন ভিটামিন বিৰ B1। তেনেদৰে এ হ'লে এক্সৰবিক এচিড। তেনেদৰে ক হ'লে ভিটামিন আপোনালোকৰ ডি হ'ব এইটো ভিটামিন ডিৰ কেলচিফেৰল হ'ব। তেনেদৰে ট্ৰ হ'লে ভিটামিন ইৰ হ'ব টেকোফেৰল হ'ব। তেনেদৰে ফি হ'লে কি আছিলে এইটো ফাইটোমেনাডাইন হ'ব। সো এনেদৰে আপোনালোকে ভিটামিনবিলাকৰ ৰাসায়নিক নাম ট্ৰিকৰ সহায়ত মনত ৰাখিব পাৰিব। এবাৰ দুবাৰ প্ৰেক্টিছ কৰিলে আপোনালোকে ভালদৰে এই ভিটামিনবিলাকৰ নাম মনত থাকি যাব। সো তেনেদৰে যদি আমি এক্সট্ৰা আৰু ভিটামিন B3 চাম। সো ভিটামিন B3 এইটো ইম্পৰ্টেণ্ট হয় এইবিলাকো আপোনালোকে নোট ডাউন কৰি ৰাখিব। ভিটামিন B3ৰ নাইচিন আছে। তেনেদৰে ভিটামিন B6ৰ পাইৰডাইক্সিন আছে। তেনেদৰে ভিটামিন B9ৰ আছে ফলিক এচিড। সো আপোনালোকে ভিটামিন B9টো ইম্পৰ্টেণ্ট হয় আপোনালোকে লিখি ৰাখিব। ভিটামিন B9 আৰু ভিটামিন B12 এই দুটা ইম্পৰ্টেণ্ট হয়। ভিটামিন বিৰ আপোনালোকৰ ৰাসায়নিক নাম আপোনালোকে মনত ৰাখি ল'ব। ভিটামিন B9ৰ ফলিক এচিড আৰু ভিটামিন B12ৰ আপোনালোক হ'ব কোবালমিন। সো এই দুটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট ডাউন কৰি ৰাখিব। ভিটামিন B9ৰ আপোনালোকৰ ৰাসায়নিক নেম হ'ব ফলিক এচিড। তেনেদৰে ভিটামিন B12ৰ কোবালমিন হ'ব। সো এতিয়া আমি ভিটামিনবিলাকৰ সাইন্টিফিক নেম কিমান আছিলে গোটেইখিনি আমি ডিছকাছ কৰিলোঁ। এতিয়া আমাৰ যি ভিটামিনৰ অভাৱত যি বেমাৰ হয় এইবিলাক আমি ডিছকাছ কৰিম। আপোনালোকে চাব ইয়াত উল্লেখ কৰাই আছে যে কোনটো ভিটামিনৰ অভাৱত কি বেমাৰ হ'ব। ফাৰ্ষ্ট অফ অল দিয়া আছে ভিটামিন B1। ভিটামিন B1ৰ অভাৱত বেৰি হয়। তেনেদৰে ভিটামিন এৰ অভাৱত কি বেমাৰ হয় নাইট ব্লাইণ্ডনেছ হয়। তেনেদৰে ভিটামিন B3 যদি খুদি দিয়ে তেতিয়াহ'লে আপোনালোকে এইটো জানি থ'ব লাগিব যিহেতু ভিটামিন A B C D E সকলোৱে জানে কিন্তু এইবিলাক ভিটামিন B3 হওক ভিটামিন B12 হওক এইবিলাক বহুতে নাজানে। সো এইবিলাক খুদি দিব পাৰে পৰীক্ষাত। সো ভিটামিন B3ৰ অভাৱত পেলেগ্ৰা বেমাৰ হয়। তেনেদৰে নেক্সট ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয়। তেনেদৰে ভিটামিন আপোনালোকৰ ডিৰ অভাৱত কি বেমাৰ হয় ৰিকেটছ হয়। তেনেদৰে নেক্সট ভিটামিন 6ত দিয়া আছে ভিটামিন কেৰ অভাৱত। ভিটামিন কেৰ অভাৱত আপোনালোকৰ লেক অফ ক্লটিং অফ ব্লাড মানে ব্লাড
ব্লাডটো ধৰক আপোনালোকক কোনোবা এটা জেগাত কাটিলে সেই জেগাৰ পৰা ব্লাড ওলাই থাকে এই জেগাটোত ব্লাডটো বন্ধ নহয়, এইটো বেমাৰ হয়। চ' তেনেদৰে নেক্সট যদি আইৰণৰ অভাৱ হয় আপোনালোকৰ শৰীৰত তেতিয়াহ'লে কি বেমাৰ হ'ব? এনিমিয়া বেমাৰ হ'ব। তেনেদৰে যদি আয়ডিন নিমখৰ কমি হয় আপোনালোকৰ শৰীৰত তেতিয়াহ'লে গোয়েট্ৰি মানে আপোনালোকৰ ডিঙি যি বেমাৰ হয় এইটো ডিঙি ফুলি যোৱা বেমাৰ হয়। চ' এইটো বেমাৰ হ'ব। তেনেদৰে এতিয়া আমাৰ থাকি গৈছে ভিটামিন ই। চ' যদি ভিটামিন ইৰ অভাৱত কি বেমাৰ হয়? চ' ভিটামিন ইৰ অভাৱত লেছ ফাৰ্টিলিটি, আপোনালোকৰ ফাৰ্টিলিটিটো কম হ'ব। তেনেদৰে নেক্সট ভিটামিন বি12 আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' ভিটামিন বি12ৰ অভাৱত কি হয়? এনিমিয়া ৰোগ হয় ভিটামিন বি12ৰ অভাৱত। এইকেইটা আছিল ভিটামিন আৰু তাৰ ৰিলেটেড ডিজিজ। আপোনালোকে এবাৰ ভালদৰে এইবিলাক নোট ডাউন কৰি এবাৰ পঢ়িলে আপোনালোকৰ গোটেইবিলাক মনত ৰাখি যাব। এইবিলাকেই ইম্পৰ্টেণ্ট হয়। যদি ভিটামিনৰ ডিজিজৰ পৰা সোধে তেতিয়াহ'লে এইবিলাকৰ পৰাই সুধিব আপোনালোকক। চ' আপোনালোকে ভালদৰে এইবিলাক প্ৰেক্টিচ কৰিব। চ' আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাকে থেংক ইউ ফৰ ৱাচিং।